গুড মৰ্ণিং আপোনালোক আটাইকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভালে পাব। এতিয়া বাজিছে 7:30। মই গা পা ধুই আহিলোঁ আৰু অকণমান আজি চুলিৰ যতন ল'লোঁ। তো মই কেনেকৈ যতন লৈছোঁ, কি লৈছোঁ আপোনালোকক দেখাই আছোঁ। এয়া মই এটা গ্লাছৰ বাতি লৈছোঁ আৰু লৈছোঁ মই সাঁচতীয়া দৈ। এয়া হৈছে দৈ। ইয়াৰে আমাক চামনিখিনি নালাগে, পানীখিনি লাগিব। পানীখিনি মই এখন চেকনিৰে চেকি ল'ম। এয়া মই অলপ অলপকৈ আটাইখিনি চেকি লৈছোঁ। এয়া চামনিখিনি মই এখন চামুচেৰে এনেকৈ লৰাই দিছোঁ। গাখীৰৰ ক্ৰীমখিনি আপোনালোকে স্কিনত লগাব পাৰিব। যেতিয়া ড্ৰাই হয় স্কিনবিলাক, তেতিয়া এই গাখীৰৰ চামনিখিনিৰে মুখত বা হাতত যিকোনো ঠাইত য'ত মানে ড্ৰাই যেন পায় আপোনালোকে তাত লগাব পাৰিব। এয়া মই গোটেইখিনি উলিয়াই লৈছোঁ আৰু ইয়াতে মই দি দিম এচামুচ নাৰিকল তেল। নাৰিকল তেল খুবেই ভাল আমাৰ চুলিৰ কাৰণে। এয়া নাৰিকল তেল মিক্স কৰি লৈছোঁ। দুই সামগ্ৰীৰ সমাহাৰে চুলি চাইনি, চিল্কি এণ্ড স্মুথ কৰে। এইখিনি মই গোটেইখিনিত লগাই ল'ম। আধা ঘণ্টামান থাকি মূৰটো ধুই দিম। এনেকৈ আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। এয়া আমাৰ মইনাজনী ঘৰ মুচি আছে দেই, মাকক সহায় কৰি আছে। গৰমতে তাই এনেকৈ থাকি কেতিয়াবা বাগৰি যায়। তোমাৰ হাফ পেণ্টটোৰে মুচি আছা? এতিয়া মই চাহৰ যোগাৰ কৰিবলৈ আহিলোঁ। এয়া মই টাৱা এখনত ঘি দিলোঁ আৰু এফালে মই ৰুটি বেলি আছোঁ। কেনেকুৱা হৈছে? গোল গোল হৈছেনে? এয়া মই ৰুটিখিনি বনাই লওঁ। আজি আপোনালোকক ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি কৰোঁ গোটেইখিনি দেখাই আছোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া ৰুটি ফুলি গ'ল। ফুলিলে খুব ভাল লাগে মোৰ, কাৰণ খাবলৈ ভাল লাগে। এয়া মইনাজনীক গা পা ধুৱাই দিলোঁ, এতিয়া শুই গ'ল। তাই শুই থাকোঁতেই নখকেইটা কাটি দিওঁ। সৰু ল'ৰা ছোৱালীৰ নখবিলাক ইমান সঘনাই বাঢ়ে নহয়, এই মুখখনত একদম আঁচুৰি লয়। তো এতিয়া মই নখকেইটা কাটি দিওঁ। এয়া মোৰ চুলিখিনি শুকাইছে। চুলিখিনি লাৰি খুব ভাল লাগিছে, স্মুথ চিল্কি। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। বাহিৰা কেমিকেলতকৈ ঘৰৰ ব্যৱহাৰেই ভাল। এয়া মই মইনাজনীৰ কাৰণে খাদ্য বনাই আছোঁ। এয়া হৈছে বইল চাউলৰ গুড়ি। চাউলখিনি খুন্দি ৰ'দত দি অকণমান ভাজি এচামুচ 1.5 চামুচকৈ মইনাজনীক খুৱাই থাকোঁ। এয়া মই গেছটো কমাই থৈছোঁ, নহ'লে তলাত লাগি যাব। এইখিনি উতলি আছে। এয়া হৈ গ'ল। এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। মাহঁতে কয় খুব এনাৰ্জি পায় বোলে, বহুত ভিটামিন থাকে বুলি কয়। কিমান ভিটামিন থাকে মই নাজানো। এয়া মই ঠাণ্ডা হ'বলৈ দিছোঁ।
এতিয়া মই ইয়াতে ঠাণ্ডা পানী দিম। ঠাণ্ডা হোৱাৰ পিছত মইনাজনীক খাবলৈ দি দিম। এয়া দুপৰীয়াৰ কাৰণে মুগৰ দাইল, নহৰু, আদা আৰু জলকীয়া। এয়া হৈছে নৰসিংহৰ পাত, পুদিনা পাত আৰু মানমুনি। এই আটাইখিনি মই মিক্সিত পেষ্ট কৰি ল'ম। আৰু এইখিনি পেষ্ট কৰি লৈ মই আপোনালোকক কি বনাই দেখাম, চাই থাকক ভিডিঅ'টো। এয়া মই গোটেইখিনি মিক্সিত দি দিলোঁ। এতিয়া মই ইয়াত অকণমান নিমখ দিম। নিমখ দিলে ধুনীয়াকৈ পেষ্ট হয়। এয়া দি দিলোঁ। এয়া পেষ্টখিনি মই নৰসিংহ পাতত লগাই ল'ম এনেদৰে। এয়া মই ফ্ৰাই কৰি দিলোঁ। গোটেইখিনি হৈছে। এয়া পকৰীকেইটা হ'লেই আমি দুপৰীয়া সাজ খাব পাৰিম। এয়া মই এখেতক দিলোঁ দাইল, ভাত, কণী, পকৰী আৰু নেচৰ আৰু আলু ভাজি। এয়া চাহৰ কাৰণে মই বনাইছোঁ নাৰিকলৰ পিঠা। আটাৰে এনেকৈ ডিজাইন দি দিছোঁ। আপোনালোকক দেখাবৰ কাৰণে নহয় দেই, এনেই গধূলি চাহৰ লগত খাবলৈ। এয়া মই তেলত ফ্ৰাই কৰিলোঁ পিঠাকেইটা। এফালে চাহ বনাই দিছোঁ, এইফালে ফ্ৰাই কৰি আছোঁ। এতিয়া আমি চাহ খাম। সেইখিনি ফ্ৰাই কৰা হোৱাৰ পিছত চাহটো খাই ল'ম। এয়া আমি চাহ খাই থাকোঁতে ইণ্টাৰেষ্টিং কথা হ'ল, এইজনী আহি ওলালহি। হাই, হেল্ল', কি খবৰ? ক'ৰ পৰা আহিছে? এইজনীক দেখি মইনাজনীয়ে তাইক ধৰিবলৈ যাব খোজে। বৰষুণ বতৰ যে, সেইকাৰণে এইজনী আহি ওলাইছেহি। এতিয়া এওঁকে দেখাই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। পুনৰ লগ পাম বা